নমস্কাৰ আপোনালোকক ৰসবাদ স্কুলৰ পৰা স্বাগতম জনাইছোঁ আৰু আজিৰ ভিডিঅ'টো হ'বলৈ গৈ আছে টিচাৰ্ছ ডেৰ ওপৰত। হেল্ল' বন্ধুসকল নমস্কাৰ, আপোনালোকক স্বাগতম জনাই আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ' আৰু আজিৰ ভিডিঅ'টো হ'বলৈ গৈ আছে স্কুলত টিচাৰ্ছ ডেৰ যি চেলিব্ৰেশ্যন আছে চেলিব্ৰেশ্যনৰ। আৰু মোৰ ল'ৰা দুটাক লৈ আহিছোঁ স্কুললৈ আৰু চবেই একগোট হৈছে। ইয়াত দেখিছে ষ্টেজত সকলোৱে ৰেডি হৈ আছে গীত মাত আৰম্ভ কৰিবৰ কাৰণে। তো চাই থাকিব ভিডিঅ'টো আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক শ্বেয়াৰ কৰিব, যদি নতুন চেনেলত ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আপোনালোকে দেখিব পাৰিছে সকলো সৰু সৰু কণ কণ চিলড্ৰেনসকল আছে ইয়াতে। আৰু এই মোৰ ল'ৰা দুটাক দেখিছে আৰ্মিৰ কাষ্টমত আনিছোঁ আৰু সকলোৱে নিজৰ নিজৰ ট্ৰেডিশ্যনেল কাষ্টম পৰিধান কৰি আহিছে ড্ৰেছসমূহ। তো চাব আৰু খুবেই ভাল লাগিব অকণমানি অকণমানি বাচ্চাকেইটাক। তো টিচাৰ্ছ ডে সকলোকে শুভেচ্ছা জনাই আৰম্ভ কৰিছোঁ। আজি ভিডিঅ'টো চাই থাকক। Nursery girls, welcome song performance by nursery girls.
मिट्टी से तिलक करो ये धरती है बलिदान की। आओ बच्चों तुम्हें दिखाए झांकी हिंदुस्तान करो ये धरती है बलिदान की। उत्तर में रखवाली करता पर्वतराज मेरा सम्राट है, जमुना जी के तट को देखो। हर पर्वत पर आग लगी थी, हर पत्थर एक शोला था, बोली हर हर महादेव की, बच्चा बच्चा बोला था। शेर शिवाजी ने रखी थी लाज हमारी शान की, इस मिट्टी से तिलक करो ये धरती है बलिदान की। उन्होंने भी बाजी अपनी जान की, इस मिट्टी से तिलक करो ये धरती है बलिदान की। नमस्कार करो, नमस्कार नमस्कार कर दो। हाँ बाय बाय करो, थोड़ा बाय बाय करो। ओ बहुत गरम नमस्कार, আপোনালোকক ৰ'জবাৰ্ড স্কুলৰ পৰা স্বাগতম জনাইছোঁ। আৰু আজিৰ ভিডিঅ'টো হ'বলৈ গৈ আছে টিচাৰ্ছ ডে'ৰ ওপৰত। আৰু মোৰ ল'ৰাকেইটাক লৈ আহিছিলোঁ স্কুললৈ, গতিকে ছাৰৰ লগত অকণমান এই প্ৰিন্সিপাল ছাৰ আছে, তেখেতৰ লগত অলপ কিবা এটা জানিব বিচাৰোঁ। ছাৰ আপোনাক টিচাৰ্ছ ডে'ৰ শুভেচ্ছা জনালোঁ। সেইটো আপোনালোকে থাকিলে আপোনালোকে আজি টিচাৰ্ছ ডে, আজি আমাৰ প্ৰগ্ৰামখিনি আপোনালোকে চাইছে, আশা ৰাখিছোঁ আপোনালোকে ভালেই পাইছে। আৰু এইখিনি সৰু সৰু প্ৰগ্ৰাম আমাৰ সৰু স্কুল, যিমানখিনি চেষ্টা কৰিছোঁ, চেষ্টাটো ডাঙৰ ছাৰ, আপোনাৰ চেষ্টা কৰি যাতে গোটেইখিনি ল'ৰা ছোৱালী স্মাৰ্ট হয়। আৰু মইনো কনফিডেণ্ট যে গোটেইখিনি ল'ৰা ছোৱালী ভাল হয়, কোনো এটা ল'ৰা ছোৱালী ভাল হয়। কোনোবা এজন পঢ়াত ভাল হ'ব, কোনোবাই খেলত ভাল হ'ব, কোনোবাই নাচত ভাল হ'ব। প্ৰতিটো ল'ৰাই সমাজত এটা ষ্টেপ আগুৱাই লৈ যায়। হয় ছাৰ, আৰু টিচাৰ্ছৰ অনুভূতিবোৰ আগৰ পৰাই আমিও আজি মই নিজেই অনুভৱ কৰিব পাৰিছোঁ, কিয়নো আমিও এটা সময়ত ছাত্ৰ আছিলোঁ আৰু আজি নিজৰ ল'ৰা ছোৱালীক লৈ আহিছোঁ। গতিকে আপোনালোকে যিখিনি কষ্ট কৰি আছে তাৰ ফলশ্ৰুতি আমি আশা কৰোঁ আমাৰ ল'ৰাৰ ভৱিষ্যত জীৱন অলপ উজ্জ্বল হ'ব বুলি। আৰু আপোনালোকে অশেষ কষ্ট কৰে ছাৰ, এই গৰমখনতো এই ল'ৰা ছোৱালীক গোটেইখিনিক লৈ আপোনালোকে ব্যস্ত আছে, তাকে চাই মনটো আপ্লুত হৈ যায়। তাকে আজি আপোনাক ধন্যবাদ জনালোঁ। আৰু ল'ৰা ছোৱালীকেইটাকো আপোনালোকে বৰ মৰম কৰে, তাকে দেখি যেতিয়া ল'ৰা ছোৱালীখিনি এটা বস্তু সদায় মনত থ'ব, যেতিয়া ল'ৰা ছোৱালীখিনি স্কুলত আহে, সেইকাৰণে আমাৰ ল'ৰা ছোৱালী কিন্তু গাৰ্জেনৰ নহয়। যেতিয়া স্কুলত আহিব এইটো ল'ৰা ছোৱালী আমাৰ হয়, আৰু যেতিয়া ঘৰত যাব তেতিয়া গাৰ্জেনৰ ল'ৰা ছোৱালী। এই এটাচমেণ্টটো যেতিয়া হ'ব নহয়, তেতিয়া অট'মেটিকেলি ইমান যদি গৰম চৰম যিমান আছে নহয়, চব বেলেগ ফালে গুচি যাব। তেতিয়া এটা বেলেগ এনকাৰেজমেণ্ট আহি যায়। সেইটো মানে এইটো আপুনি যদি ভাবে এইটো গৰম ল'ৰা ছোৱালীৰ কাৰণে মানে গৰম নালাগে, এইটো আমাৰ এটা এনকাৰেজমেণ্ট। আপোনালোকেও মানে ব্যস্ত হৈ যায় মানে। তো আপোনালোকক স্কুলৰ ভিডিঅ' আজি প্ৰথমবাৰৰ বাবে মই তেনেকৈ দিছোঁ, আৰু ছাৰৰ লগত অলপ ইণ্ট্ৰডিউচ কৰাই দিছোঁ। আৰু গতিকে স্কুলখন খুবেই ভাল, আৰু আমি দিয়াৰ আজি হৈ গ'ল 8 মাহ 9 মাহ হৈছে। গতিকে ছাৰে যিখিনি কথা ক'লে আপোনালোকে ভিডিঅ'ৰ মাধ্যমেৰে গম পাইছে। আৰু মই বন্ধুসকল যিহেতু ইনফৰ্মেটিভ ভিডিঅ' দিওঁ, কিন্তু স্কুল এটা শিক্ষানুষ্ঠান, আৰু সেই শিক্ষানুষ্ঠানত কেনেকৈ বহুত স্কুল আছে, বাকী চবৰে নিজৰ নিজৰ অনুভৱখিনি কয়। গতিকে মই ছাৰৰ পৰা যিখিনি জানিব পাৰিলোঁ মোৰ বহুত ভাল লাগিলে, তাকে আপোনালোক কামনা কৰিলোঁ। আপোনালোকে যদি কেতিয়াবা স্কুলখনত নিজৰ ল'ৰা ছোৱালীক দিব বিচাৰে তেনেহ'লে আহিব পাৰে, তাকে ক'লোঁ। আৰু ছাৰ এই বিষয়ে আৰু অলপ কিবা এটা কৈ দিয়ক। আৰু স্কুল কেতিয়াও এজন বা দুজনৰ নহয়, স্কুল গোটেই সমাজৰ হয়। আৰু স্কুল ভাল হোৱা আৰু বেয়া হোৱা দুটাই হ'ল সমাজৰ মাজতে থাকিব। এইখিনি ল'ৰাই কালি আপোনাৰ ডাঙৰ হ'ব, আজি যিজন আপোনাৰ সৰু আছে সি কালি ডাঙৰ হ'ব। আকৌ ধৰক এইজন ল'ৰাই এটা টাইমত আমাৰ স্কুলতে পঢ়ি অহা, আজি সি ডাঙৰ হ'ল। এইটো আমাৰ স্কুল, সি আজি ভাল প্লেয়াৰ হয়। ঠিক আছে।
তো কাৰণ যে আপোনালোকে সদায় যেনেকৈ স্কুল কেতিয়া এজন বা দুজনৰ নহয়, স্কুলটো সমাজৰ হয় আৰু সমাজৰ যিখিনি সমাজ যদি যেনে ষ্টুডেণ্টখিনি হ'ব তেনেকৈ সমাজ হ'ব আৰু সমাজ যেনেকৈ হ'ব স্কুলো তেনেকৈ হ'ব। ঠিক আছে ছাৰ, ধন্যবাদ, বহুতখিনি কথা ক'লে। হাই হাই কি গৰম লাগিছে, অঁ ভাগৰি গৈছে ল'ৰাকেইটা ন। আংকুল হাই কৰি যায় এইবাৰ। তো বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই। লগ পাম এটা অন্য ভিডিঅ'ত। আজিৰে ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব।